Hey everyone, welcome to my video. মই হেমন্ত কলিতা বহুত ৰিকুৱেষ্টৰ পিছত আকৌ এটা ভিডিঅ' বনাব গৈ আছোঁ। ভিডিঅ'টো কেনেকুৱা আপোনালোকে মন কৰিব যে ভিডিঅ'টো একচুৱেলি আমি কেনেদৰে আইডি বনাম নেবুলা কেয়াৰ এপত। তাৰ আগতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু জানিব লগা কথা, আপুনি যেতিয়া এটা আইডি বনাব তাৰ আগত জানিব লগা বহুত ইম্পৰ্টেণ্ট এটা কথা আছে। সেই বস্তুটো মই দেখাব গৈ আছোঁ। তে কি হয়, যদি আপুনি আইডি বনাব যায় তাৰ আগতে আপুনি জানি লওক আইডিটো আপুনি ক'ত স্পনচাৰ কোন আৰু প্লেচমেণ্ট কোন। স্পনচাৰটো হ'ল যদি মোৰ কোনোবা মানুহ আছে, মোৰ নিজৰ পাৰ্চনেল হয়, তেওঁক মই স্পনচাৰ কৰিম। আৰু প্লেচমেণ্টটো হ'ল কাৰ তলত বহাম, ঠিক আছে, সেই বস্তু জানি লওক। ধৰি লওক মই কি কৰিছোঁ, যাৰ তলত বহাম তেওঁৰ আইডিটো মই বিচাৰিব খুজিছোঁ। তো মই কি কৰিম, প্ৰথমতে ক্ৰম খুলি মই ইয়াতে চাৰ্চ কৰিম যে নেবুলা companies.net। চাৰ্চ কৰাৰ পিছত ইয়াতে পেজটো আহিব। তাৰপিছত আপোনাৰ ইয়াতে ইউজাৰ নেমত গৈ আপুনি আইডি পাছৱৰ্ড লগাই দিব। লগোৱাৰ পিছত আপুনি লগইন হৈ গ'ল মোৰ পেজটো, মানে মোৰ যোনটো ৱেবছাইট আছে মোৰ লগইন হৈ গ'ল। ইয়াৰ পিছত আপুনি দেখা পাব এতিয়া তিনিডাল আছে। আছাৰ পিছত আপুনি দেখা পাব জেনেৰলজিৰ পিছত দেখা পাব এতিয়া বাবল ট্ৰি বুলি আছে। অ'কে, তো বাবল ট্ৰিত ক্লিক কৰিব, তাৰপিছত প্লেচমেণ্ট ট্ৰি ক্লিক কৰিব। তো প্লেচমেণ্ট ট্ৰি ক্লিক কৰাৰ পিছত মোৰ গোটেই প্লেচমেণ্টখিনি আহি গৈছে। অ'কে, তাৰপিছত মই ধৰি ল'লোঁ মই কাৰোবাৰ এজনৰ আইডিৰ তলত গৈ কেনে মই চাৰ্চ আউট কৰিম। ধৰি লওক মই এটা আইডি লিখি চাৰ্চ আউট কৰিম যে 111637। তো আহিছে ইয়াতে দীপক টি বুলি আহিছে। মই এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে মই চাৰ্চ কৰিলোঁ। তো চাৰ্চ কৰাৰ পিছত কি আহিছে, দীপক ঠাকুৰীয়াৰ তলত কোন মানুহ আছে। দীপক ঠাকুৰীয়াৰ তলত এটা চাইড আছে আপোনাৰ আবু বাকাৰ আৰু এটা আছে মানৱ কে। তো আপুনি দেখা পাব গ্ৰীণ ছিগনেল দেখাই আছে, মানে তেওঁৰ তলত আকৌ কোনো নাই আকৌ, ঠিক আছে। তে মানৱ কলিতা দেখাইছে। এতিয়া মানৱ কলিতাৰ তলত যদি মই ক্লিক কৰোঁ তে দেখা পাব তেওঁৰ তলত আৰু কোনোবা আছে, মানে তেওঁৰ কোন আছে, পৱন বুলি আছে। আৰু পৱনৰ তলত কোনো নাই। এতিয়া মই স্পনচাৰ কৰিব প্লেচমেণ্ট কৰিব বিচাৰিছোঁ তে পৱন কেৰ তলত। তো এতিয়া মই কি কৰিম, গম পালোঁ তো এই বস্তু আইডিটো মই কি কৰিম, পৱন কেৰ আইডিটো মই এখন কাগজত প্ৰথমতে লিখি ৰাখিম। তাৰপিছত মই কি কৰিম, মই যাম নেবুলা প্ৰ' এপত। আৰু নেবুলা প্ৰ' এপত গৈ কেনে মই কি কৰিম, প্ৰথমতে কৰিম। যদি আপোনাৰ লগইন আছে পেজটো, আপুনি প্ৰথমতে কি কৰক, লগ আউট কৰক, ঠিক আছে। লগ আউট কৰাৰ পিছত এইটো আপোনাৰ আহিব ইণ্টাৰফেচ। তো আপুনি ইয়াতে ৰেজিষ্টাৰ হিয়াৰ বুলি ক্লিক কৰিব। অ'কে, তো ৰেজিষ্টাৰ হিয়াৰ বুলি ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, জাষ্ট এটা দুটা অপশ্যন আহিব, ৰেজিষ্টাৰ এণ্ড এছ'চিয়েট কুইক এণ্ড ৰেজিষ্টাৰ এণ্ড এছ'চিয়েট। ইয়াতে ক্লিক কৰিব। দুটা অপশ্যন আছে। আপুনি কুইক কৰিব বিচাৰিছে, যদি আপুনি ৰেজিষ্টাৰ এণ্ড এছ'চিয়েটত ক্লিক কৰে তেন্তে আপুনি গোটেইখিনি এড্ৰেছ বহাব লাগিব, ফোন নাম্বাৰ বহাব লাগিব, পিন ক'ড, পেন নাম্বাৰ, গোটেই আধাৰ কাৰ্ড নাম্বাৰ বহাব লাগিব, মেল ফিমেল গোটেইখিনি বহাব লাগিব, ডেট অফ বাৰ্থ বহাব লাগিব। বাট মই আপোনাক কুইকটো শিকাইছোঁ, কুইকটো কৰিলে মানে পিছত আপুনি আপডেট কৰিব পাৰিব। তো ৰেজিষ্টাৰ এণ্ড এছ'চিয়েট কুইক কৰাৰ পিছত মই আপোনাৰ ধৰি লওক ইয়াতে স্পনচাৰ আইডিত মোৰ আইডি দিছোঁ 109019। দিয়াৰ পিছত মোৰ নামটো আহি গৈছে। তাৰপিছত প্লেচমেণ্ট আইডি মই অলৰেডি কৈছোঁ যে ক'ত বহাম মই, ঠিক আছে। তো সেই আইডিটো মই অলৰেডি লিখি ৰাখিছোঁ। সেই আইডিটো হ'ল 122801। তো ইয়াতে পৱন কুমাৰ আহি গ'ল নামটো। অ'কে, পৱন কে বুলি দেখাই আছিল কিন্তু পৱন কুমাৰ হয় তেওঁৰ নাম। তো মই লিখিলোঁ যোনজন মানুহৰ মই আইডি বনাম, ধৰি লওক ধীৰাজ ডেকা। অ'কে, তাৰপিছত তেওঁৰ যদি ইমেইল আইডি আছে, ইমেইল আইডি মই বহাই দিলোঁ, ঠিক আছে। ইমেইল আইডি ধৰি লওক যিকোনো যোনটো ইমেইল আছে তাতে সুধি ল'ব পাৰিব। ষ্টেট আপুনি ষ্টেট চিলেক্ট কৰিব। ষ্টেট কি আছে আমাৰ, আছাম, যি আছে আপোনাৰ ষ্টেট সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ আহিছে চিটি ধৰি ল'লোঁ মই গুৱাহাটী বুলিয়ে চাৰ্চ কৰিলোঁ, গুৱাহাটী আহি গৈছে, ক্লিক কৰিলোঁ। এবাৰ আহিব আপোনাৰ ফোন নাম্বাৰ, মই ভৰাইলোঁ এটা নাম্বাৰ ভৰাই দিছোঁ 9864160123। এনেই জাষ্ট এটা নাম্বাৰ বহাইছোঁ, কাৰ নাম্বাৰ মই নাজানো। তাৰপিছত এটা অপশ্যন আহিছে গেট OTP বুলি। তো মই গেট OTPত ক্লিক কৰাৰ পিছত এটা OTPৰ আকৌ এটা বক্স অলৰেডি খোলা গ'ল। অ'কে, এই OTPটো মই কি কৰিম, এই যোনজন মানুহৰ নাম্বাৰ আপুনি দিছে তেওঁৰ মোবাইলত এটা মেছেজ যাব, আৰু মেছেজ যোৱাৰ পিছত তাত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াতে বহাই দিব লাগিব। আৰু বহোৱাৰ পিছত আপুনি জাষ্ট ইয়াতে কি কৰিব, ৰেজিষ্টাৰ বুলি ক্লিক কৰাৰ লগে লগে তেওঁৰ আইডিটো বনি যাব। জাষ্ট চিম্পুল এটা ভিডিঅ'। তো আপোনালোকে যিমান পাৰে আপোনাৰ টিম মেম্বাৰত শ্বেয়াৰ কৰক, আৰু আপুনিও নিজৰ জীৱন ছাৰে আমাৰ যোনটো কথা কৈছে যে আইডি বনাব কৈছে ফ্ৰী আইডি, সেইটোৰ ওপৰত আপোনালোকে কাম কৰক।
তো থেংক ইউ ছ' মাছ শ্বেয়াৰ দ্য ভিডিঅ' কমেণ্ট এণ্ড লাইক কৰিবলৈ একেবাৰে নাপাহৰিব।